Hello friends, welcome back to our channel DJ Rocks and Family. আজি মই আপোনালোকলৈ পুৰা মাছৰ পিটিকাৰ এটা ৰেচিপি লৈ আহিছো। তেনেহলে বলকচোন ৰেচিপিটো বনাবলৈ আৰম্ভ কৰো আৰু ভিডিওটো শেষলৈকে চাই থাকিব। প্ৰথমতে মই মাছ গিপিস পুৰি লৈছো। এই ব্ৰাছে এনেকৈ মই মিঠাতেল অলপ লগাই দিছো যাতে মাছ গিপিস তলত লাগি নধৰে। পুৰা মাছৰ এই ৰেচিপিটো খাই মই বহুত ভাল পাওঁ। এইটো কাৰণে ভাবিলো এই ৰেচিপিটো আপোনালোকৰ লগত শেয়াৰ কৰো বুলি। এই ৰেচিপিটো বনাবলৈ বেছি বস্তু নালাগে আৰু বহুত সহজতে হৈ যায় আৰু একেবাৰে সিম্পল আৰু টেস্টি ৰেচিপি। আপোনালোকে ট্ৰাই কৰি চাব এবাৰ ঘৰত। মাছ পিচটো এটা সাইডে ভালকৈ পুৰি হলেহে আকৌ লুটিয়াই দিব, নহলে লাগি ধৰে। এটা সাইডে ভালদৰে পুৰ খাই গৈছে। এতিয়া মই ইটো সাইডেও এনেকৈ পুৰি লম। সৰু মাছজনী পুৰি হৈ গ'ল। এতিয়া মই নমাই ললো। এতিয়া মই আৰু এপিস মাছ দি দিলো পুৰিবৰ কাৰণে আৰু অলপ দেৰি হিজিলে হৈ যাব। অলপ দেৰি হিজা পিছত মই মাছ দুপিস নমাই লম। এতিয়া মই জলকীয়া দুটাও পুৰি লৈছো, কাৰণ জলকীয়াটো যদি এনেকৈ পুৰি লওঁ তেতিয়া হলে এই জলকীয়াৰ টেষ্টটো আৰু দুগুণ হৈ যায়। আপোনালোকে এবাৰ এনেকৈ ট্ৰাই কৰি চাব। আপোনালোকে কেঁচা জলকীয়াও ল'ব পাৰে, মই পকা জলকীয়া লৈছো। জলকীয়া দুটা পুৰি হৈ গৈছে। পুৰা মাছৰ পিটিকা বনাবলৈ মই সকলোখিনি বস্তু ৰেডি কৰি লৈছো। এপিনে লৈছো মই এটা পিয়াজ, পুৰা জলকীয়া আৰু মাছ পুৰি লৈছো। এপিনে লৈছো টেঙা, এপিনে নিমখ আৰু এপিনে মিঠাতেল। এতিয়া মই পিয়াজটো সৰু কাটি লম আৰু জলকীয়াও কাটি লম আৰু মাছৰ যিটো কলা হৈছে সেইখিনি মই অতৰাই লম। আৰু এপিনে লৈছো মই ধনিয়া। এতিয়া মই কলাখিনি অলপ চুচি কটাৰীয়ে দি অতৰাই লম। এতিয়া মই মাছ পিছৰ পৰা কাঁইটটো বাছি লৈছো আৰু এনেকৈ সৰুকৈ এৰুৱাই লম। আৰু এই ডাঙৰ কাঁইডাল মই পেলাই দিছো। এনেকৈ এই পিছ মাছো বাছি লম। পিটিকাত কাঁইট থাকিলে খাবলৈ অলপ অসুবিধা হয়, সেইকাৰণে কাঁইটবিলাক বাছি দিছো। এতিয়া মই এনেকৈ পিটিকা কৰি ললো আৰু ইয়াতে এডাল দুডাল থাকি গৈছে, সেইডালো মই অতৰাই লৈছো। এতিয়া মই জলকীয়াটো কাটি দিছো সৰুকে। জলকীয়া আপোনালোকে টেষ্ট অনুসৰি দিব। কম জ্বলা খালে কমকে দিলে হ'ল। জলকীয়া কাটি হৈ গৈছে। এতিয়া মই পিয়াজটো কাটি লম সৰুকৈ। পিয়াজ কাটি হৈ গৈছে। এতিয়া মই ধনিয়া কাটি দিছো। এতিয়া মই ইয়াতে টেঙা অলপ চেপি দিছো। এতিয়া দিছো মিঠাতেল, নিমখ। এতিয়া মই সকলোখিনি বস্তু ভালদৰে সানি দিম। পুৰা মাছৰ পিটিকা হাতেৰে পিটিকিলেহে খাবলৈ বেছি ভাল হয়। মাছখিনিৰ লগত তেল আৰু নিমখটো ভালদৰে সোমাব লাগিব, তেতিয়া ইয়াৰ টেষ্টটো বহুত বঢ়িয়া আহে। এতিয়া আমাৰ পুৰা মাছৰ পিটিকাৰ ৰেচিপি ৰেডি হৈ গৈছে। ফ্ৰেণ্ডছ, আজি এই ৰেচিপিটো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু এনেকৈ নতুন ভিডিঅ' চাবলৈ হ'লে তলৰ বেল আইকনটো প্ৰেছ কৰি দিব।